খহনীয়াৰ কবলত পৰিছে ধুবুৰীৰ চটলাপাৰ গাঁও। ইতিমধ্যে লুইতৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ ভেটি। খহনীয়াৰ কাল ৰূপ দেখি আতংকিত হৈ পৰিছে নৈপৰীয়াৰ ৰাইজ। খহনীয়া অঞ্চল পৰিদৰ্শন কৰে গাঁও পঞ্চায়তৰ সম্পাদকে, কিন্তু খহনীয়া ৰোধৰ ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ উজাৰিছে ৰাইজে। উল্লেখযোগ্য যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বোল্ডাৰ স্পাৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এই 5 বছৰত গৰাখহনীয়াই আমাৰ এই পাম্পাৰা চট্টাপাৰৰ ৰাইজক কিমান যে ক্ষতি কৰিছে, কিমান যে ঘৰ বাৰী কিমান যে গছ গছনি কিমান যে পশুধনৰ ক্ষতি হৈছে, এইটো আমি হিচাপে দিব নোৱাৰো। বিগত দিনত এই 5 বছৰত কিমান মানুহক গৰাখহনীয়াৰ কবলত পৰি ঘৰত ভেটি হেৰুৱাব লগা হৈছে, তাৰো প্ৰতি তথ্য চৰকাৰৰ হাতত নাই। যিখিনি ঠাই আছিল সেই ঠাইখিনিও আজি নোহোৱা হৈছে। চৰকাৰে আমাৰ এই পাম্পাৰা চট্টাপাৰৰ যিটো সচিব বা জিপি ছেক্ৰেটাৰী আছিল, সেই ছেক্ৰেটাৰীজনক ইয়াৰ পৰা বেলেগ জিপিত ট্ৰেন্সফাৰ কৰাৰ কাৰণে যি ছেক্ৰেটাৰীসকল আহি থাকে 7-8টা মান ছেক্ৰেটাৰী ট্ৰেন্সফাৰ হৈছে, কিন্তু ৰাইজৰ একো কামত লগা নাই। সেই ছেক্ৰেটাৰীয়ে কোনো গাঁৱৰ মানুহক চিনি নাপায়।